हेलो फ्रेंड्स स्वागतम আপোনালোকক আৰু এটা নতুন ভিডিও লৈ ফ্ৰেঞ্চ ইণ্ডিয়ান নেভিত 6000 ৰো অধিক এছএছআৰৰ পদ মুকলি কৰা হৈছে যাৰ অনলাইন আবেদন অহাকালিৰ পৰা অৰ্থাৎ 29 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ যাব ফ্ৰেঞ্চ এইটো ভিডিওত মই এই পদসমূহৰ সিলেকশন প্ৰসেস সিলেবাস আৰু এপ্লিকেশন ফিস আদি সকলোবোৰ কথাই আলোচনা কৰিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব তো ফ্ৰেন্ডস এইখনে হৈছে এই পদসমূহৰ অফিচিয়েল এডভাৰটাইজমেন্টখন ইয়াৰ তলত আৰু যথেষ্টখিনি কথা লিখা আছে যিখিনি মই ভিডিওত দেখাব পৰা নাই তো মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে নিজেও এইখন চাই ল'ব পাৰিব তো ফ্ৰেন্ডস এতিয়া আমি কথা পাতো সিলেকশন প্ৰসেসৰ বিষয়ে তো আপোনালোকৰ সিলেকশন তিনটা স্টেপত হ'ব প্ৰথমতে আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট হ'ব তাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰ পিছত লাষ্ট ষ্টেজত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব ফ্ৰেন্ডস ফিজিক্যাল টেষ্টত আপোনালোকে 1.6 কিলোমিটাৰ দৌৰিব লাগিব যাৰ বাবে সময়সীমা হৈছে আপোনালোকৰ লৰাৰ কাৰণে 6 মিনিট 30 সেকেন্ড আৰু ছোৱালীসকলৰ বাবে 8 মিনিট তাৰ পিছত আপোনালোকে স্কোৱাটছ অৰ্থাৎ উঠক বৈঠক এক বিশেষ ধৰণৰ এক্সাৰসাইজ হেতু আপোনালোকে লৰাসকলে 20টা কৰিব লাগিব আৰু ছোৱালীসকলে 15টা কৰিব লাগিব তাৰ পিছত আপোনালোকৰ লৰাসকলে 15টা পুশ আপ আৰু ছোৱালীসকলে 10টা পুশ আপ মাৰিব লাগিব তাৰ পিছত আপোনালোকে বেন্ট নি সিট আপছ এই এক্সাৰসাইজটো কৰিব লাগিব এই এক্সাৰসাইজটো লৰাসকলে 15টা আৰু ছোৱালীসকলে 10টা কৰিব লাগিব ফ্ৰেন্ডস ফিজিক্যাল ফিটনেস টেষ্ট কোৱালিফাই কৰাৰ পিছতহে আপোনালোকে ৰিটেন এক্সামত বহিব পাৰিব ফ্ৰেন্ডস এতিয়া আমি কথা পাতো ৰিটেন এক্সাম আৰু সিলেবাসৰ বিষয়ে ফ্ৰেন্ডস ৰিটেন এক্সামত মাল্টিপল চয়েস কোৱেশ্চন আহিব আপোনালোকে হিন্দী ইংলিশ যিকোনো এটা ল্যাঙ্গুৱেজত এক্সামটো দিব পাৰিব ফ্ৰেন্ডস আপোনালোকক 100টা কোৱেশ্চন খোদা হ'ব প্ৰতিটো কোৱেশ্চনত 1 মাৰ্কে থাকিব আৰু আপোনালোকক সময় দিয়া হ'ব 1 ঘণ্টা লগতে 0.25 নেগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ আপোনালোকে 4টা কোৱেশ্চন ভুল কৰিলে আপোনালোকৰ 1 মাৰ্ক কাটা যাব ফ্ৰেন্ডস সিলেবাসত আপোনালোকৰ 4টা সাবজেক্ট থাকিব ইংলিশ সায়েন্স ম্যাথমেটিক্স আৰু জেনাৰেল এৱাৰনেস প্ৰতিটো সাবজেক্টৰ পৰা 25 মাৰ্কস কে আহিব ফ্ৰেন্ডস তাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব মেডিকেল টেষ্টৰ পিছতহে আপোনালোকৰ ফাইনেল ৰিজাল্ট ওলাব ফ্ৰেন্ডস এই পদসমূহত এপ্লাই কৰাৰ বাবে আপোনালোকে 550 টকা এপ্লিকেশন ফিস দিব লাগিব ফ্ৰেন্ডস এতিয়া আমি কথা পাতো এডুকেশন কোৱালিফিকেশনৰ বিষয়ে ফ্ৰেন্ডস এই পদসমূহত এপ্লাই কৰাৰ বাবে আপোনালোকে 12 পাস কৰিব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা লগতে সাবজেক্ট হিচাপে ম্যাথমেটিক্স আৰু ফিজিক্স থাকিব লাগিব আৰু লগতে আপোনালোকৰ মিনিমাম পাৰ্চেন্টেজ 50% হ'ব লাগিব তদুপৰি যদি আপোনালোকে 3 বছৰৰ ডিপ্লোমা কোৰ্স ইন ইঞ্জিনিয়াৰিং কৰি থৈছে মেকানিক্যাল ইলেক্ট্ৰিক্যাল অটোমোবাইলছ কম্পিউটাৰ সায়েন্স ইনস্ট্ৰুমেন্ট টেকনলজি ইনফৰমেশন টেকনলজি আদি ব্ৰাঞ্চৰ পৰা তেন্তে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব তদুপৰি যদি আপোনালোকে 2 বছৰৰ ভোকেশনাল কোৰ্স কৰি থৈছে ফিজিক্স আৰু ম্যাথমেটিক্স এজ এ সাবজেক্ট লৈ তেন্তে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব ফ্ৰেন্ডস এতিয়া কথা পাতো আমি স্যালাৰিৰ বিষয়ে ফ্ৰেন্ডস এছএছআৰত সিলেকশন হোৱাৰ পিছত আপোনালোকক ফাৰ্ষ্ট ইয়াৰত 30000 স্যালাৰি দিয়া হ'ব তাৰ ভিতৰত আপোনালোকৰ ইন হ্যান্ড 21000 আহিব বাকি 9000 অৰ্থাৎ 30% আপোনালোকৰ কৰ্পাছ ফাণ্ডত জমা হ'ব ঠিক এনেদৰে বাকি 3 বছৰো আপোনালোকৰ 30% স্যালাৰি কৰ্পাছ ফাণ্ডত জমা হ'ব যিখিনি আপোনালোকে 4 বছৰ সাৰ্ভিস কৰাৰ পিছত একেলগে পাব তদুপৰি আপোনালোকে 5.02 লাখ সাৰ্ভিস শেষ হোৱাৰ পিছত GOL ৰ ফালৰ পৰা পাব ফ্ৰেন্ডস আজিৰ ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব